हाय फ्रेंड्स, आपनालोके चाइ आछे मोर यूट्यूब चेनेल भारतीज किचन। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ অতি সহজতে আৰু কম বস্তুৰে উখোৱা চাউলৰ পৰা বনাব পৰা বৰফিৰ এটা টেষ্টি আৰু হেলদি ৰেচিপি। তেন্তে আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে উখোৱা চাউল একাপ মান ভালদৰে ধুই ললোঁ। এতিয়া কেৰাহী এখনত এই চাউলখিনি কমকৈ ভাজি লম। আপোনালোকেও কড়াইগুড়ি ভজাৰ দৰে কমকৈ দি লৰাই ভাজি থাকিব আৰু গোটেই চাউলখিনি ফাটি যেতিয়া ৰঙচুৱা হ'ব তেতিয়াই কেৰাহীখনৰ পৰা নমাই দিব। যিহেতু মই বৰফি কেইটা উখোৱা চাউল, গাখীৰ, গুড় আৰু ঘি এই চাৰিটা বস্তু দিয়ে বনাম, গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই এদিন বনাই খাই চাবচোন। চাউলখিনি ধুনীয়াকৈ ফুটিলে আৰু ৰঙচুৱা হৈ গ'ল, সেয়েহে এইখিনি কাঁহী এখনত নমাই লৈছোঁ যাতে চাউলখিনি সোনকালে ঠাণ্ডা হয়। এতিয়া আকৌ বাকি থকা চাউলখিনিও কেৰাহীখনত দি লৈছোঁ আৰু আগৰখিনিৰ দৰে এইখিনিও ভাজি ল'ম। ভজা চাউলখিনি ঠাণ্ডা হৈছে, এতিয়া এইখিনি মিক্সিত পিচি ল'ম আৰু তাৰ পাছতে ভজা চাউলৰ গুড়িখিনি চালনী এখনত চালি ল'ম। এতিয়া আকৌ বৰফিখিনি বনাবৰ বাবে কেৰাহীখনত অলপমান গুড় মিহিকৈ কাটি দিছোঁ আৰু এই গুড়খিনি ভালদৰে গলি নোযোৱালৈকে ঘনাই লৰাই থাকিম। গুড়খিনি গলিছে, সেয়েহে মই ইয়াতে ইলাচি গুড়ি আধা চামুচ দি লৈছোঁ আৰু তাৰ পাছত মিক্সিত গুড়ি কৰি থোৱা চাউলৰ গুড়াখিনি দি গোটেইখিনি কম জুইত ভালদৰে মিক্স কৰি ল'ম। গুড় আৰু চাউলৰ গুড়িখিনি মিলাই হৈ গ'ল, সেয়েহে মই গেছটো অফ কৰি দিলোঁ আৰু এতিয়া গৰম গাখীৰ অকণমান দি আকৌ এবাৰ গোটেইখিনি মিলাই লৈছোঁ যাতে বৰফিখিনি কোমল আৰু খাবলৈ টেষ্টি হয়। আপোনালোকে একেবাৰতে গাখীৰ সৰহকৈ দি নল'ব, মোৰ দৰে কমকৈ দিব যাতে বৰফিকেইটা বেছি ঢিলা হৈ নাযায়। গোটেইখিনি মিলাই হৈ গ'ল। এইখিনি থবৰ বাবে এখন কাঁহীত অকণমান ঘি সানি লৈছোঁ। এতিয়া এই গোটেইখিনি কাঁহীখনত নমাই ল'ম আৰু লগতে চামুচখনেৰে জোৰে হেঁচি সমানো কৰি ল'ম। এয়া চাওক, গোটেইখিনি মই ভালদৰে সমান কৰি ল'লোঁ আৰু এইখিনি দেখিবলৈ ধুনীয়া হ'বৰ বাবে কাটি থোৱা কাজু কেইডোখৰমান আৰু নাৰিকলৰ গুড়া অলপ ছটিয়াই লৈছোঁ। এতিয়া মই বৰফিখিনি কাটি লৈছোঁ। আপোনালোকে নিজৰ পচন্দ অনুযায়ী কাটি ল'ব পাৰিব। যদিহে বৰফিখিনি পাতলকৈ বনাব বিচাৰে তেতিয়াহ'লে দুখন কাঁহীত বাকি ল'ব আৰু তেতিয়াই পাতলকৈ কাটি ল'ব পাৰিব। আপোনালোকে বাৰু আগতে এই ৰেচিপিটো বনাই খাই পাইছেনে? যদি নাই পোৱা তেন্তে এদিন বনাই খাই চাবচোন। যিহেতু মই উখোৱা চাউল আৰু গুড় দিয়েই বৰফিটো বনালোঁ, সেয়েহে ঘৰত যদি সৰু ল'ৰা ছোৱালী আৰু ডায়েবেটিছ ৰোগী আছে তেন্তে তেওঁলোককো এই বৰফিটো বনাই খুৱাব পাৰিব। মোৰ বৰফিকেইটা কাটোতে অকণমানো ভাঙি যোৱা নাই। লগতে এনেদৰে বনালে খাবলৈ বহুত টেষ্টি আৰু কোমলো হয়। ঘৰত যদি উখোৱা চাউল আছে আপোনালোকেও বনাই খাই চাবচোন। এনেদৰে বনাই 4 দিনমানলৈ থৈ দিব পাৰিব আৰু যেতিয়াই মন যায় তেতিয়াই চাহৰ লগত খাব পাৰিব, লগতে আলহী আহিলে আলহীকো খুৱাব পাৰিব।
ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। যদিহে আপোনালোকে মই বনোৱা বাৰিষা কালত গজা মহৌষধ পনৌনোৱাৰ ভিডিঅ'কেইটা চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনতে লিংকটো দিছোঁ, চাব পাৰিব।